আৰু আজি আহি মই খুব মোৰ ভাল লাগিছে ইয়ালৈ আহি মই এনেকুৱা এটা পৰিৱেশ পাম বুলি মই ভবা নাই যে মানুহখিনি এতিয়াও মানুহে কংগ্ৰেছৰ প্ৰতি ভোট দিবৰ কাৰণে মানুহ ৰেডি হৈ আছে আৰু মই মানুহখিনি কৈছোঁ যে কংগ্ৰেছ দলটোৱে দেশখনক স্বাধীন কৰিলে আৰু কংগ্ৰেছ দলে 5 বছৰ মূৰে মূৰে আমাক এটা ইলেকশ্যন দি থৈ গ'ল যাতে কংগ্ৰেছ যদি শাসনত থাকে বেয়া কাম কৰিলে কংগ্ৰেছকো নমাই দিব সেই অধিকাৰটো দিলে আমাৰ কংগ্ৰেছ চৰকাৰে আমাৰ সংবিধানে সেইটো আমাক সুবিধা দিছে আৰু আজি বিটিচিত যিটো অশান্তি হৈছিলে এই বিটিচিত শান্তি আনি দিয়া দলে হৈছে কংগ্ৰেছ দল তৰুণ গগৈ ছাৰ আৰু তৰুণ গগৈ ছাৰ ইচ্ছা কৰা হ'লে কংগ্ৰেছ চৰকাৰে আকৌ বিটিচি আনিব পাৰিলে কিন্তু ছাৰে কি ক'লে যে এই বড়ো ল'ৰাবিলাকে আন্দোলন কৰিছে সিহঁতকে শাসন কৰিবলৈ দিব লাগে আমাৰ কংগ্ৰেছৰ কোনো দৰকাৰ আমি অলপ ছাৰে ঢিলাই দিলে বড়ো ল'ৰাখিনিকে দিলে যে আমাৰ তেওঁলোকে শাসন কৰক তেওঁলোকৰ যিহেতু এৰিয়াত তেওঁলোকে শাসন কৰক গতিকে বিগত সময়ছোৱাত আপোনালোকে দেখিলে আজি প্ৰায় 22 বছৰ কাল আমাৰ অকংগ্ৰেছী মানুহে শাসন কৰিছে কিন্তু ৰাইজে এবাৰ বিচাৰিছে যে বিটিচিত এবাৰ বিশেষকৈ মোৰ যিটোটা সমষ্টি আমাৰ 9 নৈ চেৰফাং আৰু 5 নৈ চেৰফাঙত মই ঘূৰি পেলাই মই গম পাইছোঁ যে মানুহে কংগ্ৰেছক এবাৰ ভোট দিব আৰু বিশেষকৈ আমাৰ বাগানৰ ভাই ভনীসকলক কৈছোঁ যে যি কংগ্ৰেছ দলে আজি আমাক যিখন শ্ৰমিক আইন আনিলে এই শ্ৰমিক আইনৰ কাৰণে আজি চাহ বাগানখিনি খুব সুন্দৰকৈ চলি আছে পাটৰ দাম কমিছে পাটৰ দাম বাঢ়িছে কিবা কিবি এইবিলাক ব্যৱসায়িক কিছুমান তাত আমাৰ সমস্যা আছে কিন্তু আজি বাগানৰ শ্ৰমিকখিনিৰ অন্তত তেওঁলোকে সময়মতে ৰেচন পোৱা তেওঁলোকে বোনাছ পোৱা তেওঁলোকে PF পোৱা তেওঁলোকে গ্ৰেচুইটি পোৱা তেওঁলোকে পুৱাতি ছুটি পোৱা তেওঁলোকে ঘৰ পোৱা তেওঁলোকে যিটো আমাৰ পেঞ্চন বেনিফিট যিটো ফেমিলি পেঞ্চন তেওঁলোকে পোৱা মেডিকেল বেনিফিট খৰিৰ পইচা ছুটিৰ পইচা গোটেইবিলাক আমাৰ কংগ্ৰেছে আইনখন আমাৰ কৰি থৈ গৈছে আজি আমাৰ সংবিধান প্ৰদত্ত এখন আইন বাগানবোৰ চলিবৰ কাৰণে আমাৰ কংগ্ৰেছ দলে কৰিছে আৰু এটু কাৰণে আমি সকলোৱে দেখিছোঁ যে আজি বাগানবিলাকত এটা শান্তি বিৰাজ কৰিছে কিন্তু তাৰ মাজতো অশান্তি বহুত থাকিব কাৰণ মানুহ মাত্ৰে আপুনি সব কেতিয়াও নাপায় চৰকাৰ আহিব চৰকাৰ যাব সংবিধানত যিটো আমাক সুবিধা দিছে মই নিজে আজি ৰাইজক কৈছোঁ যে এইবাৰ আপোনালোকে কংগ্ৰেছক ভোট দিয়ক আৰু পৰিৱৰ্তন আপোনালোকে আনক আকৌ যদি বেয়া পায় কংগ্ৰেছক নমাই দিব 5 বছৰ পাছত আৰু গৌৰৱ গগৈ আমাৰ এগৰাকী অতি ভাল এজন যুৱক তৰুণ গগৈ ছাৰৰ ল'ৰা নিকা ব্যক্তি এগৰাকী আজি আমাৰ মাজলৈ আহিছে যি নেকি আজি সংসদত তেওঁ কপাই ৰাখিছে গতিকে আমি সকলোৱে অসমবাসীয়ে সকলোৱে মিলি গৌৰৱ গগৈ ডাঙৰীয়াৰ এবাৰ হাত মজবুত কৰি আমি কংগ্ৰেছ দলক তেখেতৰ নেতৃত্বত এখন গভৰ্ণমেণ্ট বনাবলৈ আমি দিয়াটো মই ভাবোঁ এইটো এটা ভাল হ'ব কিয়নো আমি চাওঁ একজন নৱপ্ৰজন্মৰ তেখেত আজি আহিছে ওলাই আহিছে গতিকে কেনেকুৱা ধৰণৰ শাসন তেওঁ দিয়ে গতিকে মই আশা ৰাখিছোঁ এবাৰ ৰাইজক মই আহ্বান জনাইছোঁ যে গৌৰৱ গগৈৰ হাত শক্তিশালী কৰিবৰ কাৰণে আপোনালোকে এবাৰ কংগ্ৰেছত ভোট দিয়ক আৰু বিটিচিটো আপোনালোকে কংগ্ৰেছ দলক জয়যুক্ত কৰক এইটোৱে মই ৰাইজৰ প্ৰতি মই আহ্বান জনাইছোঁ